চেনেল জিতেন্দ্ৰ ব্লগ। এতিয়া আমি যাবলৈ ওলাইছোঁ চিমেণ্ট চাপৰি অধিৱেশন শংকৰ সংঘ। এটা আমাৰ ছাৰ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। তো এইটো চাওক আমাৰ বহুতে গাড়ীত যাব, আমি বাইক লৈ যাম। এইটো আমি হেলমেট লৈ ল'লোঁ। চাওক এইবোৰ চাওক আমাৰ বহুত মানুহ গৈছে। এইবোৰ চাওক আমাৰ আটাই গাড়ীত যাব, আমি বাইক লৈ যাম। ঠাণ্ডাত ইমান ঠাণ্ডাত চলাম। সেইবোৰ তেল ভৰাবৰ কাৰণে আহিলোঁ। এতিয়া তেল ভৰাই ল'লোঁ। তাৰপিছত এতিয়া গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। জল্দি সোনকালে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ओए भाई ओ भाई मारो मुझे नहीं ये मजाक। এতিয়া চক চিমেণ্ট চাপৰি পাই গ'লো মেইন টাউন জেগাডোখৰলৈ পোৱাই নহ'লে ইয়াৰ পৰা দোকান আছে পুৰা। এইবোৰ চাওক দোকানে দোকান, ৰাস্তাৰ পৰা দোকান। মানুহ চাওক মানুহ। তো এতিয়া চাওক এতিয়া খাবৰ কাৰণে অকণমান সোমালোঁ ৰেষ্টুৰেণ্টত খাবৰ কাৰণে বহিলেহি। চাওক ভাত দিয়া দি আছে। এতিয়া চাওক আহি পালোহি। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ খোজকাঢ়ি। তো 2 কিলোমিটাৰমান গাড়ী সোমাব নাই দিয়া মানে, এইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ। পালোহি আৰু বেছি দূৰ নাই। এইবোৰ চাওক লাহে দিয়াৰ পৰা আৰু এইফালে পিছফালে আহি আছে আমাৰ গ্ৰুপ ষ্টাফ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। বৰষুণো দিব লৈছে। ফাৰ্ষ্ট দিন, আজি ফাৰ্ষ্ট ডে। তো এইবোৰ চাওক এইটো চাওক এইটো আমাৰ মিচিং ফালৰ পৰাও গেট বনাইছে। মিচিঙৰ টাকাম মিচিং পৰিং গাবাং MMK। এইটো চাওক গেট আৰু এইফালে মেইন গেটটো আছে ভিতৰত, অকণমান ভিতৰত। এইটো চাওক মেইন গেট। তো এতিয়া চাওক এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কি দেখা পাম দেখাই দিম আপোনালোকক। এইবোৰ চাওক ইমান ধুনীয়াকৈ গেট বনাইছে। এইবোৰ চাওক ইমান ধুনীয়াকৈ বনাইছে। এইফালে চাওক এইটো চাওক মেইন মণ্ডপটো পুৰা ধানেৰে ধুনীয়াকৈ সজাইছে। এইবোৰ এইফালে ডান্স কৰি আছে ভিতৰত। এইফালে চাওক ভিতৰত পুৰা নাচি আছে। আৰু এতিয়া গৈ আছোঁ এইফালে চাওক মূল তণ্ডলৈ, যিটো আপোনাৰ ফ্লেগ উত্তোলন কৰা জেগালৈ।
এইটো চাওক এইফালে চাৰিওফালে ঘূৰি চাম কি কি আছে এইটো চাওক ইমান ধুনীয়াকে হাঁহ বনাইছে এইটো চাওক এইটো চাওক গেটটো এইফালে পুৰা চব মানে যিকোনো প্ৰব্লেম হ'লে সলভ কৰিবৰ কাৰণে ইয়াত চব আছে এয়া চাওক ওপৰৰ পৰা ৰাস্তাৰ ওপৰৰ পৰা ভিডিঅ'ৰ দৃশ্য মনোৰম কিমান ধুনীয়া তো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি দিয়ক